Question number 13 কি চাবা হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমে সংখ্যাবোৰ দশমিকত প্ৰকাশ কৰা যেনে 2/25 ক চাবা ইয়াত এটা উদাহৰণ দি আছে 2/25 এটা হৰ চাবা দশমিকত প্ৰকাশ কৰিবলৈ হলে আমি হৰ সদায় শূন্য থকা সংখ্যা যেনে 10 100 1000 এনে ধৰণৰ সংখ্যা হলে আমি সহজতে দশমিকত নিৰ্ণয় কৰিব পাৰো তেন্তে ইয়াত কি আছে আমাৰ 25 7 বাই কি আছে 25 ইয়াকো আমি সহজে নিৰ্ণয় কৰিব পাৰিম চাবা এই 7/25 ক আমি সলিউশন দিলো প্ৰথমে 7/25 লিখিবা এতিয়া এই 25 ৰ লগত আমি আকৌ 7/25 লিখিবা 7/25 মাল্টিপ্লাই এই 25 ৰ লগত চাবা হৰৰ লগত চাবা কিমান পূৰণ কৰিলে আমি 10 বা 100 10 তো নেপাও কিমান পাম আমি 100 পাম 25 ৰ লগত যদি আমি 4 পূৰণ কৰো 25 4 গুণ কিমান হ'ব 100 যি 4 তুমি হৰৰ লগত পূৰণ কৰিছিলা সেই 4 লবৰ লগতো পূৰণ কৰিবা 7 4 গুণ কিমান হ'ব 28 হল ইয়াক আমি লিখিব পাৰো ইয়াত চাবা হৰত কেইটা শূন্য আছে দুটা শূন্য তেন্তে প্ৰথমে 28 লিখিবা দশমিক কেইটা ঘৰ আগত যাব দুঘৰ আগত যাব এটাই হল কি ইয়াৰ এনসার 2 নম্বৰ কোৱেশ্চনটো কি দিছে চাবা 3/40 সলিউশন দিলো 3/40 লিখিবা ইকুৱেল আকৌ 3/40 লিখিবা মন দেখিবা ইয়াক কি সংখ্যাৰে পূৰণ কৰিলে 10 বা 100 বা 1000 পোৱা যায় 40 ৰে 10 পোৱা নাযাব 100 পোৱা নাযাব 4 দি প্লে 25 ক পূৰণ কৰি দিয়া 4 25 গুণ কিমান হ'ব 100 পালো 4 25 গুণ কিমান হল 100 শূন্য এটা আছে আৰু এটা শূন্য লগাই দিয়া একেদৰে 25 ওপৰতো পূৰণ কৰি দিয়া 25 3 গুণ কিমান হ'ব 75 হ'ব হল প্ৰথমে 75 লিখিবা ডেসিমেল দশমিক কেই ঘৰ আগত যাব এঘৰ দুঘৰ তিনি ঘৰ আগত ইয়াত কেই ঘৰ আছে এঘৰ দুঘৰ মই দেখিবা তিনটা শূন্য থকা বাবে কেইটা ঘৰ আগত যাব দশমিক তিনি ঘৰ আগত এটা দুটা তিনিটা ঘৰ হল দশমিক দিবা শূন্য এটা দিবা মানে তিনি ঘৰ আগত দশমিক দিবা Question number 3 কি আছে বা 3/100 প্ৰথমে 3 লিখিবা কিমান আছে 0 কেইটা আছে দুটা দুঘৰ আগত দশমিক যাব এঘৰ আমি পালোই দুঘৰ হল দশমিক দিবা 0 এটা দিবা এটি হল কি ইয়াৰ আনসার Question number 4 কি দিছে বা 23/5 স্কয়ার আৰু 2 কি দিছে কিউব ইয়াক আমি কৰিব পাৰিম 23/5 ৰ স্কয়ার কিমান হ'ব 25 আৰু 2 ৰ কিউব কিমান হ'ব 8 2 2 গুণ 4 4 2 গুণ কিমান হল 8 25 আৰু 8 পূৰণ কৰিলে কিমান হ'ব 25 4 গুণ 100 25 4 গুণ কিমান হয় 100 25 8 গুণ কিমান হয় 200 পালোনে এটা 200 ৰ লগত কি সংখ্যা মাল্টিপ্লাই কৰিলে আমি 100 বা 1000 পাম 100 তো নাপাও 1000 পাম 200 ৰ লগত আমি 5 এটা মাল্টিপ্লাই কৰি দিও আৰু হৰৰ লগত যেনে 5 মাল্টিপ্লাই কৰিছো লবতো কি 5 মাল্টিপ্লাই কৰিবা ইয়াত আমি কিমান পাও 205 যে কিমান হ'ব 1000 হ'ব আৰু 35 যে কিমান হ'ব 15 থাকিল কিমান 1 5 2 যা 10 10 কিমান হ'ব 11 কিমান পালো 115/1000 ইকুৱেল দিলো ইয়াত সবা 115 আগতে লিখিবা শূন্য কেইটা আছে এটা দুটা তিনি ঘৰ আগত দশমিক দিবা এঘৰ দুঘৰ এই তিনি ঘৰ আগত দশমিক দিবা 0 এটা দিবা এটো হল কি ইয়াৰ আনসার Question number 5 কি দিছে বা 14/175 সলিউশন দিলো প্ৰথমে লিখিবা 14/175 175 ৰে 1000 বা 10000 বা লাখ পাবলৈ হলে বহুত সময় আমি ধৰা চেষ্টা কৰিবলৈ বহুত চেষ্টা পিছতহে আমি পামগৈ এটা কাম কৰিব পাৰো 7 দি পেলাই 7 2 গুণ 14 কাটি দিলো 7 দি পেলাই ইয়াক কাটি দিও 7 2 গুণ 14 নামিল কিমান 3 কিমান হ'ব 35 7 5 গুণ কিমান পালো 35 মানে কিমান পাম আমি 2 বাই কিমান পালো 25 এতিয়া এই 2/25 ৰ লগত চাবা এই 2/25 লিখিবা এই 25 ৰ লগত আমি যদি 4 মাল্টিপ্লাই কৰো হৰৰ লগত তেন্তে 25 4 গুণ কিমান পাম আমি 100 পাম এই একেদৰে এই হৰত যেনেকৈ 4 মাল্টিপ্লাই কৰিছো লবতো কি 4 মাল্টিপ্লাই কৰিবা আৰু 2 4 গুণ কিমান হ'ব 8 ইকুৱেল টু আমি কিমান লিখিব পাৰো এতিয়া প্ৰথমে 8 লিখিবা 0 কেইটা আছে তলত দুটা আছে তেন দুঘৰ আগত দশমিক হ'ব এঘৰটো আমি পালোই আৰু এটা এঘৰ দিবা কিমান দিবা 0 ডেসিমেল পইণ্ট দিবা 0 দিবা এটা এটো হল কি ইয়াৰ আনসার Question number 14 কি হিচাপে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা 1 নম্বৰ আছে 53% সলিউশন দিলো 53% ভগ্নাংশত হ'ব 53/100 এটা লগাই দিবা পার্সেন্ট উঠিলে কি হৈ যায় 100 এটা তলত আহে এই কটাকটি কৰিব পাৰি নে নোৱাৰি ইয়াকো আমি কৰিব পাৰো সলিউশন 50
100% ভগ্নাংশত হ'ব 50/100 লিখিবা 0 আৰু 0 কাটিবা 5 1 গুণ 5 5 2 গুণ 10 কিমান হ'ব 1/2 Question number 3 চাবা কি দিছিলে 1/2% 1/2 হাফ % ভগ্নাংশত হ'ব 1/2 into 100 দি দিবা কিমান হ'ব 1/200 100% ভগ্নাংশত হ'ব 100 তলত এটা কি দিবা 100 দিবা 100 দি পেলাই 100ক কাটিব পাৰি কেইবাৰ এবাৰ তেন্তে কি হ'ব 100% ভগ্নাংশত হ'ব 1 0.01% ভগ্নাংশত হ'ব চাবা প্ৰথমে 0.01 লিখিবা পাৰ্চেন্ট উঠিলে কি হ'ব তলত এটা কি আহিব 100 আহিব এতিয়া ইয়াত চাবা এই পয়েন্ট যি আছে পয়েন্টৰ পিছফালে চাবা পয়েন্টৰ পিছত কেইটা সংখ্যা আছে দুটা নম্বৰ আছে তেন্তে এই পয়েন্টক আঁতৰালে কি হ'ব এই 100 টো আছে আমাৰ এই পয়েন্টটো আঁতৰালে কি চাবা পয়েন্টৰ পিছফালে কেইটা সংখ্যা আছিল দুটা তেন্তে ইয়াত এটা 100 মাল্টিপ্লাই কৰি দিবা পয়েন্টটো আঁতৰালে কিমান হ'ব ইয়াত 1 গুণ কিমান হ'ল 1 শূন্য কেইটা আছে 1 2 3 4 1 2 3 4টা শূন্য দি দিবা এটোৱে হ'ল কি ইয়াৰ এনসাৰ Question number 15 দিছে তলৰ ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখা সলিউশন দিলো 1 নম্বৰ কিমান দি আছে 1/2 1/2 ৰ শতকৰাত হ'ব শতকৰাত 1/2 ৰ শতকৰাত হ'ব বুলি লিখিব পাৰবা শতকৰাত 1/2 ৰ শতকৰাত 1/2 ইনটু দি দিবা 100% কাৰণ শতকৰা মানে কি হয় 100% এতিয়া এই 2 দি প্লে 100ক কাটি দিয়া 2 দি প্লে কেইবাৰ গল 50 2 5 গুণ 10 2 0 গুণ 0 কিমান হ'ব 50% শতকৰা কিমান হ'ব 50% Question number 2 চাবা কি দিছে 1/4 1/4 ৰ শতকৰাত 1/4 দিবা 100% মাল্টিপ্লাই কৰি দিবা 4 দি প্লে কেইবাৰ যাব 4 25 গুণ কিমান হয় 125% এটো হ'ল ইয়াৰ এনসাৰ Question number 3 3/20 ৰ শতকৰাত 3/20 মাল্টিপ্লাই কৰি দিবা 100% শূন্য আৰু শূন্য কাটি দিলো 2 দি প্লে কেইবাৰ গল 5 বাৰ 3 5 গুণ কিমান হ'ব 15% এটো হ'ল কি ইয়াৰ এনসাৰ Question number 4 ত কি দিছিলে 42/125 ৰ শতকৰাত 42/125 লিখিবা আৰু শতকৰা মানে 100% পূৰণ কৰি দিবা এতিয়া চাবা ইয়া কাটিব পাৰি 25 দি পেলাই কাটিব পাৰি 25 5 গুণ 25 5 গুণ 125 25 4 গুণ কিমান 100 ইয়া থাকিব কিমান 42 মাল্টিপ্লাই 4 ওভাৰ কিমান 5% এতিয়া আমি ইয়া কি কৰিব পাৰো চাবা 42 আৰু 4ক মাল্টিপ্লাই কৰি দিয়া 4 2 গুণ কিমান হ'ল 8 4 4 গুণ কিমান হ'ল 16 তলত কিমান আছে 5 এটা পার্সেন্ট দিবা এতিয়া কি কৰিবা এই 5 দি প্লাই 168 ক ডিভাইড কৰি দিয়া 5 দি প্লাই 168 ক ডিভাইড কৰিলে 5 3 গুণ কিমান হ'ল 15 নামিব কিমান 1 18 আকৌ 5 3 গুণ কিমান হ'ব 15 নামিব কিমান 3 ইয়াক ভগ্নাংশ আকাৰত কেনেকৈ লিখিম এই 5 তলত থকা 5 5 এ লিখিবা এই 33 ইয়াত লিখিবা আৰু 3 জি থাকে ভাগে জি থাকে তাক ওপৰত লিখিবা পার্সেন্ট এটি হল কি ইয়াৰ এনসাৰ এই কোৱেশ্চনটো তোমালোকে এনসাৰ 168/5% ৰ ৰাখিব পাৰা বা ইয়াত পয়েন্ট দি পেলাই পয়েন্ট দিয়াৰ লগে লগে ইয়াত এটা 0 আহিব 5 6 গুণ 30 হ'ব ইয়াক তোমালোকে বা অৰ্ড বুলি দিলো ইয়াত 33 হয়নে 33 সমস্ত 3 ভাগৰ 5 ভাগৰ 3 বুলি লিখিব পাৰা বা 33.6% বুলিও লিখিব পাৰা এনসাৰ লিখিলে হল 168/5 লিখিব পাৰা পার্সেন্ট 33 সমস্ত 5 ভাগৰ 3 লিখিব পাৰা অথবা তোমালোকে 33.6% ও লিখিব পাৰা Question number 5 ত কি চাবা 0.25 ৰ শতকৰাত 0.25 ৰ লগত 100% টা মাল্টিপ্লাই কৰি দিবা মাল্টিপ্লাই কৰিলে চাবা কি হ'ব 25 গুণ আমি 25 বুলি লিখিম ইয়াত শূন্য কেইটা আছে দুটা শূন্য দিবা পয়েন্ট কেই ঘৰ আছে ইয়াত দুঘৰ আগত পয়েন্ট দিলো হল ইয়াত পার্সেন্ট দিলো ইয়াক আমি 25% হিচাপে লিখিব পাৰো Question number 6 চাবা 1.25 ৰ শতকৰাত হ'ব 1.25 দি পেলাই 100 শতকৰাত তুমি 100 দি পেলাই মাল্টিপ্লাই কৰি দিবা 125 দি পেলাই 1ক মাল্টিপ্লাই কৰিলে কি হ'ব 125
জিৰ' কেইটা আছে দুটা জিৰ' আছে দিবা পইণ্ট কেইঘৰ আগত আছে দুঘৰ আগত পইণ্ট দিবা পাৰ্চেণ্ট দিবা ইয়াক আমি 125% লিখিব পাৰোঁ এই হ'ল কি ইয়াৰ সমাধান